হাই বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আমি আজি আলোচনা কৰিম মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বিষয়ে। সঁচাকৈ বন্ধ হ'ব নেকি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা? তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কৈছোঁ, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে তলত দিয়া ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি দিয়ক আৰু লগত থকা বেল আইকনটো দবাই দিব। তো আমি ডাইৰেক্ট সেই কথালৈ যাওঁ। চৰকাৰে নতুন আইন প্ৰণয়ন কৰিছে, নতুন শিক্ষানীতি। তাতে 5+3+3+4, তাৰমানে প্ৰথমতে 5 বছৰ অংকুৰৰ পৰা দ্বিতীয় শ্ৰেণীলৈ, অংকুৰ প্ৰাক প্ৰাথমিক ক শ্ৰেণী প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী। তাৰপিছত আৰু 3 বছৰ থাকিব, এইখিনি থাকিব তৃতীয় চতুৰ্থ পঞ্চম। তাৰপিছত থাকিব ষষ্ঠ সপ্তম আৰু অষ্টম, তাৰমানে 6, 7, 8। তাৰপিছত থাকিব 4 বছৰ, হ'ব 9, 10, 11, 12 হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ। সেইখিনি হ'ব সেই 4 বছৰ যিখিনি হ'ব, 4 বছৰীয়া পাঠ্যক্ৰম ছেমিষ্টাৰ ছিষ্টেমত হ'ব, ষান্মাসিক যিখিনি হয়। আমি বৰ্তমান ডিগ্ৰী যিখিনি পাই আহিছোঁ ছেমিষ্টাৰ ছিষ্টেম, সেইখিনি থাকিব। তাতে ছেমিষ্টাৰ ছিষ্টেম থাকিলে ভাল হ'ব। বৰ্তমান ল'ৰা ছোৱালীৰ মূৰত যিখিনি প্ৰেছাৰ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এটা বোজা, যিখিনি প্ৰেছাৰ পৰে মূৰত, সেইখিনিৰ পৰা তেওঁলোকে বাচিব। তাৰমানে প্ৰথমতে কি হয়, মেট্ৰিক পৰীক্ষা এটা ফাইনেল খেলৰ দৰে। তাতে গ'ল, তাৰমানে গ'ল, তাতে গ'ল দিবই লাগিব আপুনি যেনেকৈ হওক, সেইখিনি ফাইনেল খেলৰ দৰে। তো যেতিয়া ছেমিষ্টাৰ ছিষ্টেম আহিব, সেইখিনি তেওঁলোকৰ মূৰৰ পৰা কি হ'ব, সেই বোজাটো আঁতৰ হ'ব, প্ৰেছাৰটো কমি যাব। তো কি হ'ব, ফাৰ্ষ্ট ছেমিষ্টাৰ আমাৰ যেনেকৈ বেক লাগি আহে, তেনেকৈ ফাৰ্ষ্ট ছেমিষ্টাৰ যদি অলপ বেয়া হয়, তেতিয়া কি হ'ব, ছেকেণ্ড ছেমিষ্টাৰত ভাল কৰাৰ এটা চান্স পাই যায়। আৰু তেনেকৈ লাহে লাহে গোটেইখিনি তেওঁলোকে ষ্ট্ৰাগল কৰি হ'লেও যেনেকৈ হওক ভাল কৰাৰ এটা পায়, সুবিধা এটা পায়। কিন্তু ডাইৰেক্ট মেট্ৰিক হ'লে কি হয়, ডাইৰেক্ট একদম বিশ্বকাপত সোমাই যোৱাৰ নিচিনা হৈ যায়। তাতে বেয়া হ'ল, তাৰমানে 1 বছৰ গ'ল, সেইখিনি। হায়াৰ ছেকেণ্ডেৰীত ঠিক তেনেকুৱাই, বিশ্বকাপৰ নিচিনাই। কিন্তু যেতিয়া আমাৰ ছেমিষ্টাৰ ছিষ্টেম হ'ব, তেতিয়া কি হ'ব, সেইখিনি যিখিনি বুজা আছিল সেইখিনি ল'ৰা ছোৱালীৰ মূৰৰ পৰা আঁতৰ হ'ব। কিন্তু আৰু এটা কথা মই কৈ থৈ দিওঁ, এইখিনিতে কি হৈছে, শিক্ষানীতিৰ কথা যেতিয়াই বাতৰি বা যিকোনো আকাৰে ওলাইছে, বৰ্তমান যিখিনি ল'ৰা ছোৱালী আছে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী 9 বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ, তেওঁলোকৰ মূৰত কি হৈছে, এটা বেলেগ এটা চিন্তা হৈ গৈছে যে পৰীক্ষা উঠি যাব হায়াৰ ছেকেণ্ডেৰী। তো এইখিনিয়ে তেওঁলোকৰ মূৰত প্ৰভাৱ পেলাইছে বা পেলাব পাৰে। আৰু এইখিনি যদি প্ৰভাৱ পেলায়, এটা ভয়ানক এটা সৃষ্টি হ'ব, ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব। কাৰণ তেওঁলোকে সেই সুবিধা এতিয়ালৈকে লাগু হোৱা নাই, এতিয়ালৈকে বলবৎ কৰা নাই, কাৰ্যকৰী কৰা নাই। গতিকে এইখিনি হওঁতে বৰ্তমান যিখিনি ক্লাছ 3, 4, 5 আছে, হয়তো তেওঁলোকৰ সময়ত গৈ হ'ব। কিন্তু বৰ্তমান যিখিনি আছে, তেওঁলোকৰ মূৰত যদি এইখিনি সোমাই লয়, তেওঁলোকে কি হ'ব, এই পঢ়া শুনাৰ প্ৰতি যিখিনি ধাউতি আছিল সেইখিনি তেওঁলোকৰ বিলুপ্ত হৈ যাব, কমি যাব। ফলত কি হ'ব, তেওঁলোকৰ জীৱনৰ পিছৰ পৰ্যায়ত বহুতখিনি প্ৰভাৱ পেলাব। তো সেইকাৰণে যিখিনি অভিভাৱক প্লাছ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকলৈ অনুৰোধ, তেওঁলোকে কি কৰিব লাগিব, সেইখিনি তেওঁলোকৰ ষ্টুডেণ্টৰ মানে ছাত্ৰ ছাত্ৰীৰ মূৰৰ পৰা এইখিনি উলিয়াই দিব লাগিব যে এইখিনি এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। আৰু এইখিনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা যিখিনি আছে উঠি যাব, কিন্তু পৰৱৰ্তী পৰ্যায়ত, এতিয়াই নহয়। বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকত আছে, সেই তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব। তেওঁলোকে সেই যিখিনি নতুন শিক্ষানীতি সেইখিনি তেওঁলোকে এতিয়াই বৰ্তমান নাপায়। এইখিনি বৰ্তমান আগতে কৈছোঁ 3, 4, 5 যিখিনি আছে বৰ্তমান, হয়তো তেওঁলোকৰ দিনত গৈহে সেইখিনি কাৰ্যকৰী হ'ব। তো সেইকাৰণে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইখিনি আছিল, যাতে তেওঁলোকে এইখিনি ল'ৰা ছোৱালীক বা ষ্টুডেণ্টখিনিক সজাগতা দিয়ে, যাতে এইখিনি মনত পেলাই দিয়ে যে নাই, এতিয়ালৈকে এইখিনি আমাৰ কাৰ্যকৰী হোৱা নাই। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল, আৰু বিশেষ একো নকওঁ। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব। তো এইখিনিয়ে আৰু।